Hello everyone, মই হিমান্ত কোঁৱৰ আপোনালোক সকলোকে স্বাগত জনাইছো মোৰ YouTube চেনেললৈ। মই এতিয়া বৰ্তমান উপস্থিত আছো বকথা মাছ মজিয়াত আৰু আমি চাবলৈ গৈ আছো বাখৰ বেগেনা। মোৰ লগত আছে এপিনে দাদাৰ আৰু এপিনে আছে ভাইটিহেত কালি ধেমাজিৰ পৰা আহি পাছেহি। আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনে চেনেলটো লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু লগতে কিনাৰত থকা বেল আইকনটো দবাই দিয়ক যাতে মই দিয়া নতুন ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগতে চাব পাৰে। তো ফাইনেলি পালোহি আমি বাখৰ বেগেনা। এই বাখৰ বেগেনা গছজোপা দুখন সাম্ৰাজ্য দেৱাল হিচাপে আমি জানো আৰু এই হাৰখন সাম্ৰাজ্য হৈছে চুতীয়া সাম্ৰাজ্য আৰু আনখন হৈছে আহোম সাম্ৰাজ্য। চুতীয়া সাম্ৰাজ্য 1200 খ্ৰীষ্টাব্দ বা 900 খ্ৰীষ্টাব্দত আৰু আহোম সাম্ৰাজ্য 1497 খ্ৰীষ্টাব্দ বা 1539 খ্ৰীষ্টাব্দলৈ চুক্তি হিচাপে জনা। গছজোপা প্ৰায় 700 বছৰ পুৰণি বুলি অনুমান কৰা হয়। লক আৰু বিৰবল চাহানীয়ে গছজোপা ৰিচাৰ্চ কৰি পাইছিলে যে তেওঁলোকে 2014 চনত এই গছজোপাৰ বয়স আছিল 880 বছৰ। এই গছজোপা কেতকাটি প্ৰজাতিৰ তৰব। এই গছজোপা ভাৰতৰ ক'তো পোৱা নাযায়। চীন দেশত বহুত পোৱা যায় এই গছজোপা, কিন্তু অসমত কেৱল এই বকথা, জপলাটিং, চাংমাইবাৰী আৰু মাখোৱাবাৰীত এই গছজোপা উপলব্ধ আছে। এতিয়া